এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ এই কালী মন্দিৰতে বঢ়িয়াকৈ দেখি আছোঁ কি কাম চলি আছে। কি কৰ ৰং দিব লাগিব বোলে কাঠৰ তাতে বঢ়িয়াকৈ আনছি ৰং চং আনলোঁ। ধামাটো ঠিক আছে। এই ধামা কি এতিয়া চূণ আছে, এতিয়া আছে কালাৰ দেকৰ। কাম হৈছে ৰং মিস্ত্ৰী কে চাৰ কেনে আনব ৰং মিস্ত্ৰী চাহটো আনবা দিয়া খুৰা কেনে অনুভৱ ক কিবা কি কম এনেকৈ দে লাষ্ট কৰিছে। মই মাৰিম এতিয়া বঢ়িয়াকৈ যুগৰ ভিডিঅ' কৰিবি। গম পোৱা গৈছিলে তোৰ কি পাছাৰ কি হয় ইনকে নকৰে তোক মই দেখে দঙা গেল আবজনী গাই চক বঢ়িয়াকৈ পূজা চাব আহি যাব। 1 তাৰিখে এইটো বঢ়িয়াকৈ নদী এটা আছে বৈ গৈছে পূৰা কালিয়া নদী এখন ব্ৰিজ পুলৰ মুখে জুম বেছি নহয় ৱাৰিংগুলত এইটোৱে কালি পূজা আৰু বঢ়িয়াকৈ যাই আছোঁ। কালি পূজাৰ বস্তাৰ দোকান বলক এতিয়া ৰংটো অলপ কৰি দিওঁ। আৰু যুৱ এটা কথা সুধিম, এই যে ৰংটো মাৰি আছে মানে কি হয় মাৰিলি ছেক্ৰেটাৰী মেইন তই যুৱ এটা কথা সুধিম যে এই যি ৰংটো মাৰি আছে সকলো হয় এতিয়া কি মাৰিলে কি হয়? এই দিব লাগিব নকৰবি নকৰবি এই যে ৰংটো মাৰি আছা এই ৰংটো মাৰিলে কি হয় কৈছোঁ অলপ। এই ৰংটো মাৰলি তোৰ অলপ পূজা কি লাগে আমাৰ যুৱ ছেক্ৰেটাৰী কৈছে তো মোক ছেক্ৰেটাৰী কৈছে যে এই ৰংটো মাৰিলে অলপ পূজা আহে। এতিয়া কি মাৰিলি এইটো বাৰু তই খুৰাই কিবা ক'বা নেকি? নকওঁ দে নুখুৰাই একো নকয় দে মাৰ ৰাস্তাত নিদবি কেম্বাৰে সি এই নিদবি এনে অলপ ষ্টাইলটো কৰি দিয়ে কি কৰিলে কিবা মানে শিখৰ বিক মাৰা আনিছি এই নাপে চৰি ইয়াক দিয়াই ভুলে কমিটিত ৰাখছি মোকো ৰাখছি কিন্তু ইয়াক দিয়াই ভুল আছিল কিবা নেকি তো যুৱ ৰাস্তাটো ক্লিয়াৰ কৰ মই ঘৰৰ পৰা আহিছোঁ দে যুৱৰ যে কি কৰিছে ইমান ধামা থৈ গৈছে এই কুকুৰটো গাইছ দে আৰু গাইছ কালি যে ৰাতি যে পোষ্টাৰ আনিছিলোঁ যে ভিডিঅ'ত দেখছি আৰু ভিডিঅ'টোত এই পোষ্টাৰ দোকানতে লগোৱা হৈছে সেইটোৱে আৰু ৰাস্তা এতিয়া সোমাই যাব যুৱৰ যে কাম কৰি আছে অলপেই যি ইটো আছে এই বাগেৰে সোমাই যাব লাগে সেইটোৱে আৰু বৰ্তমান টাইম হৈছে প্ৰায় 4:07 এতিয়া যাইছোঁ মন্দিৰত পালবৈ মন্দিৰ বৰ্তমান প্ৰায় হৈছে
আৰু এখনিতে হ'ব কাৰ্যালয় এখনিটোত তো এখিনি ভালকৈ বানাব আৰু এখনি হ'ব নাম্বাৰ আহিলে চাহ তাহ দিয়া বঢ়িয়াকৈ একদম ডাঙৰ ডাঙৰ মানুহ আহিলে এনে বকৰা নে আৰু ইয়াতে হ'ব মানে খিচাৰি ৰান্ধা তো গাইছ আমাৰ বিট শৰ্মা ব্লগ এতিয়া বৰ্তমান গাড়ী চলাব খেলেই না কি নাই চলি আছে আমাৰ মাজত বিট শৰ্মা আগফালে সময় বগৰ গাড়ী বিট শৰ্মা বাইক চলি আছে বঢ়িয়া পিক আপ দিছে অ ব্ৰেক মাৰ জনাই বৰ্তমান আছোঁ মন্দিৰত অলপ কাম এটা আছে আমি এটাই মঞ্চ বৰ্তমান ৰং মাৰি আছোঁ এই গছত বঢ়িয়াকৈ ৰং চং কৰি দিলোঁ ধুনীয়াত কুটাৰে গোটেই কৰি দিছোঁ আৰু মঞ্চ চবকে দেখাই আছোঁ এখন বঢ়িয়াকৈ একদম বঢ়িয়াকৈ গায়ক উঠি গৈছি মানে পুৰা একদম যুৱৰাজ শৰ্মা ডান্স কৰা এটা মিল্কতে বাফলো পোস্ট ও মিল্কতে বাফলো পোস্ট many fish bogoli blind local koni omelette toast we are wanted most moi pahwal bor tukula ami দুই মজনু লাইলা তুমি গাভৰু দৰি কনা ৰাজদীপ কিবা কবি নেকি আকৌ নকওঁ গাইছে তাক চাপা ক কিবা এটা কি কওঁ হে ক কিবা এটা কৈ দিয়া নালগে দে কি কওঁ মাতা চব মাতি দিয়া পূজাৰ এই পূজাৰ বজাৰ কৰিব লাগে কাক কাক কম কাই এইটো ইউটিউবত দিব ভিডিঅ' বিদিত তো নকৈ এটা বৰ্তমানে কওঁ লগত আছে আমাক এই কালী পূজাৰ সভাপতি তো এটা ক কিবা এটা কৈ দিয়া কি কওঁ এনে কৈ দিয়া আৰু 1 তাৰিখে পূজাত সকলোৱে অহাৰ কাৰণে নিমন্ত্ৰণ কৰিলোঁ গতিকে এতিয়া প্ৰিপাৰেশ্যন চলি আছে সৰু ল'ৰাকেইটা মানে একদম মানে গোটেই বহুত কষ্ট কৰি আছে গতিকে বয়সীয়াল মানুহখিনিও আহি ইয়াত সহযোগ কৰিব লাগে সকলোৰে সহায় সহযোগ চালোঁ গতিকে ডেটটো কৈ দিয়া ডেটটো গতিকে 31 তাৰিখ আৰু 1 মানে নৱেম্বৰ গতিকে আপোনালোকে আহক 31 তাৰিখে কালী পূজা আৰু 1 নৱেম্বৰত আমাৰ বিষ্ণু হোম গতিকে সকলোকে অহাৰ কাৰণে আমি আমন্ত্ৰণ জনাওঁ হ'ব আৰু সকলোকে এই সেইদিনাখন মানে ইয়াত উপস্থিত থাকি পূজাৰ সুন্দৰভাৱে চলাৰ বাবে মানে জনালোঁ আহ্বান জনালোঁ তো এতিয়া সকলো আহিব বঢ়িয়াকৈ আমাৰ জেঠাই মাতিছে আমাৰ সভাপতি মোৰ সম্পাদক বঢ়িয়াকৈ আহিব পাৰে বঢ়িয়াকৈ ফাংচন হ'ব এতিয়া শ্ব' হ'ব এতিয়া মঞ্চত মিলালে আমাৰ মাজত আহি পেলাই কাৰ্যকৰী সম্পাদক ইটাহে আহি বেছি চালা এই কি দে চক ইটা আহি বেছি গাইছ মিল্কতে বাফলো পোস্ট ও মিল্ক আৰু সত্ৰীয়া ড্ৰেছ এগলা আহিবয়ে কালি ভাওৰো কিমান আৰু এটা কথা কৈ আছে বোলে কিবা লাগে মানে গ্ৰীণ ৰুমৰ নিচিনা ব্লগটো এতিয়া এণ্ডিং কৰি দিলোঁ এতিয়া অঞ্জনদাৰ লগত কি কিবা ক কি কাম যিমান যুৱক যিটো কামত তাক বস্তু ভালকৈ আগবাঢ় যাতে আমি লাইক ফ'ল' এলা ভালকৈ কৰিব পাৰোঁ বাহুল্যত নহয় একদম সুন্দৰভাৱে বেষ্ট অফ লাক ব্লগটো এতিয়া এণ্ডিং কৰি দিলোঁ বাই বাই অ'কে